হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। ভিডিঅ'ৰ থাম্বনেইল চাই গমেই পাইছে নিশ্চয় আমি ভিডিঅ'টো ক'ৰ ওপৰত বনাইছোঁ আৰু ক'ত গৈ আছোঁ। এয়া গাড়ীৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আৰু আমি গৈ আছোঁ আজি হৰে কৃষ্ণ মন্দিৰত। বহুত দিনৰ পিছত আমি হৰে কৃষ্ণ মন্দিৰত গৈ আছোঁ, যিহেতু ভাদ মাহ ৰখি ৰখি মানে ভাদ মাহটোৰ কাৰণে চাগে আহিব পালোঁ। ভগৱানৰো ইচ্ছা, ইমান দিনৰ পৰা আহিমকৈ ভাদ মাহত আমাক ভগৱানে যিহেতু ইয়াত আনিলে আৰু মোৰ ভোক অলপ ইয়াত দিব লগা আছিল, তেনেকৈ আমি বহুত দিনৰ পিছত আহিলোঁ। যিহেতু জন্মাষ্টমীও আহি আছে, তাতে ভাদ মাহ, সেইটো কৃষ্ণৰ মাহ যিহেতু, সেইকাৰণে আমি হৰে কৃষ্ণ টেম্পলত আহিলোঁ আৰু অকণমান পিছত আমি হৰে কৃষ্ণ মন্দিৰ পাম। গাড়ীখন পাৰ্কিং কৰি লৈ ইয়াৰ ভিতৰত সোমাই আছোঁ। জন্মাষ্টমীৰ বিশেষ ইয়াত 3 দিনৰ এখন কাৰ্যসূচী হ'ব আৰু আপোনালোকে জন্মাষ্টমীৰ আগত ইয়াত আহিব পাৰে। আমি জন্মাষ্টমীৰ 4 দিনৰ আগত আহিলোঁ নেকি। জন্মাষ্টমী চাগে বুধবাৰে হ'ব। আমি ইয়াত চানডে আহিলোঁ আৰু আপোনালোকে জন্মাষ্টমীত সকলোৱে আহিব। ইয়াত বহুত ধুনীয়া কাৰ্যসূচী হ'ব। ইয়াত দেখিছে একদম ৰাস্তাৰ পৰাই দিছে একদম গেট, আৰু বহুত ধুনীয়া লাগিব। মানে এইখন গেটখন নাথাকিলে আৰু অলপ ভাল লাগে বিশেষকৈ, কিন্তু এতিয়া যিহেতু জন্মাষ্টমী আছে তাৰ কাৰণে প্ৰগ্ৰাম চলিব। এয়া আমি ভিতৰত সোমাই গ'লোঁ। জন্মাষ্টমীৰ কাৰণে গেটটো বেলেগ চাইড কৰি দিছে। এয়া আমি সোমাই গ'লোঁ। তাৰপিছত মই অকণমান ভৰি চৰি ধুই ল'ব লৈছোঁ আৰু ইয়াত ভোগ এইখিনিতে দিয়ে। এয়া মই মন্দিৰটো দেখাই দিছোঁ ৰ'ব। খুব ধুনীয়া হয় মন্দিৰটো দেই। আপোনালোকেতো আহি পাইছেই বহুতে, আৰু যিখিনি আহি পোৱা নাই ইয়াত আহিব, বহুত শান্তি লাগে। এনেও ভগৱানৰ ওচৰত আহিলে কাৰণো মনটো ভাল লাগে। যিমান দুখ যন্ত্ৰণা সকলো পাহৰি যোৱা যায়। এয়া মন্দিৰটো খুব ধুনীয়া হয়। এয়া মই ভৰি হাত দুখন অকণমান ভালকৈ ধুই লৈ ইয়াৰ ভিতৰত সোমাম, আৰু মই যিহেতু ভোগ দিব লৈছোঁ সেইকাৰণে ইয়াৰ ভোগৰ যোগাৰখিনি অকণমান কিনি লৈছোঁ, আৰু চাই থাকিব মন্দিৰটো ধুনীয়াকৈ। এয়া ভোগৰ যোগাৰখিনি লৈ লৈছোঁ। তাৰপিছত মন্দিৰত সোমালে আপোনালোকে বেলেগ বেলেগ টাইপৰ ভোগ দিব পাৰে। ইয়াত যেনেকুৱা টাইপৰ লাগে আপোনালোকে দিব পাৰে। কৃষ্ণ বুলি কৈ মন্দিৰত সোমাই ল'লোঁ, আৰু ভিতৰত যে ইমান ধুনীয়া। ইয়াৰ যে বেছি স্পেচিয়েল ভাল লগা বস্তুটো একদম ফেনকেইখন ইমান যে ডাঙৰ, মানে চাবচোন ভিতৰত ধুনীয়া হয়। ভালকৈ নালগে ফটাটো। Krishna 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 Hare 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 Krishna Krishna Hare Hare Jagannath Baladev Subhadra পইচা দিওঁ, এবাৰ পইচা দি খুচুৰা পইচা দিওঁ ৰ। নাযাবা, ইফালে 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 ইফালে। লাগিছে Krishna Hare Krishna 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 Hare Krishna Krishna বহুত মা নাম ধৰা
এই ভালকে নালগে ফটাটো এই চাওক কৃষ্ণ হৈছে এই নাচা নাচা হৰে কৃষ্ণ নাচ তুমি ইমান বদমা হ'ব দিয়া ব'লা এ কি নাচা হৰে কৃষ্ণ নাচা নাচা এই হরে কৃষ্ণ হরে কৃষ্ণ এই ধরে কি হল দেখছ না কৃষ্ণ হৈছে এই নাচা নাচা হরে কৃষ্ণ নাচ তুমি ইমান বদমা হ'ব দিয়া ব'লা ইয়াৰ পিছত ইয়াৰ যিখিনি ইমান টেষ্টি হয় ইয়াৰ দেখিছে তাক খুৱাই দি আছোঁ আৰু আমি খালোঁ খাই মেলি আমি ইয়াৰ পৰা ওলাই দিম তাৰ মানে যাব মনে নাই ভগৱানৰ ওচৰৰ পৰা আৰু কাৰণেও যাব মন যাব হয়নে ডাঙৰ ভগৱানৰ প্ৰতিমাখিনি যিহেতু এটা ভাল লাগে ভগৱানৰ ওচৰত সৰু ল'ৰা বাচ্ছা হ'লেও তাৰো মনটো যাব মন কৰা নাই এতিয়া আমি ইয়াৰ পৰা ওলাই দিম চেণ্ডেল পিন্ধি মানে চেণ্ডেল ৰখাত ঠাই আছে হেৰাই যাব পাৰে বুলি চেণ্ডেলখিনি গোটেই পিন্ধিলৈ আমি ঘৰলৈ উভতি আহিছোঁ আৰু আজি ভিডিঅ'টো ভগৱানৰ ওপৰত হৰে কৃষ্ণ মন্দিৰৰ ওপৰত দেখি কেনেকুৱা লাগি জনাব Hare Rama, Hare Rama, Rama Rama, Hare Hare, Krishna, Hare Krishna. নামি যায় নাচা নাচা এইটো চোৱা এইটো এয়া ইফালে যাব লাগিব এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু আমাৰ ঘৰ যিহেতু ইয়াৰ পৰা বহুতখিনি দূৰ হয় সেইকাৰণে আমি অকণমান সোনকালে ওলাই দিলোঁ আৰু আপোনালোকেও জন্মাষ্টমী স্পেচিয়েল হিচাপত ইয়াত আহিব ইয়াৰ প্ৰসাদ খাব ভগৱানৰ আশীষ ল'ব ইয়াত অকণমান থাকিব বহিব খুব ভাল লাগিব মনটো আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই সকলোৱে ধন্যবাদ।